নমস্কাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ৰ মাজলৈ। প্ৰায় এবছৰ পিছত আজি পুনৰ উভতি আহিছোঁ নতুন এটি চেনেল লৈ BC ক্ৰিয়েশ্যন। যিটো আগৰ মোৰ চেনেল আছিল সেই চেনেলটোৰ আজি নামটো চেঞ্জ কৰি আজি নতুন এটা চেনেল লৈ আহিছোঁ BC ক্ৰিয়েশ্যন। যদি আপোনালোকে চেনেলটো ভাল পায় তো চেনেলটো এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব ভিডিঅ'বোৰত, আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকে। বিগত বছৰসমূহত মই প্ৰায় এবছৰ ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ কিছু কাৰণত। পুনৰ সেই ইউটিউব জগতখনলৈ উভতি আহিছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদসমূহ ল'বলৈ চেষ্টা কৰিম, আৰু এনেকুৱা কিছুমান ভিডিঅ' বনাম এতিয়াৰ পৰা, ব্লগিঙো আৰু টেকন'লজি কিছুমান ভিডিঅ'। তাৰে ভিতৰত আজি এটি নতুন ভিডিঅ' বনাবলৈ ওলাইছোঁ। বহুতে মোক কুৱেশ্যন কৰি আছে যে কমেণ্টত যে এডিট কেনেকৈ কৰে। চ' এডিট কৰাৰ কাৰণে এডিটৰ প্ৰচেছটো কেনেকুৱা, সেই প্ৰচেছটো আজি আপোনালোকক কিছু বুজাবলৈ এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো জানো আহক আজিৰ এই ভিডিঅ'টোত যে ভিডিঅ'সমূহ কেনেকৈ এডিট কৰা হয়। তো ভিডিঅ'সমূহ এডিট কৰাৰ বহুত প্ৰচেছ আছে, আৰু সেনেকুৱা বহুতো এপ আছে যেনেকুৱা পাৱাৰ ডাইৰেক্টৰ, কাইন মাষ্টাৰ আৰু বহুত ধৰণৰ এপ আছে। কিন্তু মেইন কথাটো হৈছে আপোনালোকে কোনটো এপত, কোনটো ছফ্টৱেৰত এই ভিডিঅ'বোৰ এডিট কৰি সহজ পাব, সেইটো পদ্ধতি আজি আপোনালোকক শিকোৱা। আৰু সেইটো পদ্ধতিৰ ভিতৰত চবচে ভাল প্ৰচেছ যিটো হৈছে সেইটো হৈছে কাইন মাষ্টাৰ। তো কাইন মাষ্টাৰ ফাৰ্ষ্ট আমি এনেকৈ অ'পেন কৰি ল'ম, আৰু অ'পেন কৰাৰ পিছত এনেকুৱা এটা আহিব বেছিকলি। আৰু ফাৰ্ষ্ট যদি আপোনালোকে কাইন মাষ্টাৰটো ইনষ্টল কৰা নাই, ইনষ্টল কৰাৰ পিছত এইখিনি যিটো মোৰ ৰাইট চাইডে আছে, এই ৰাইট চাইডে থকা এইখিনি নাহে। ছাপ'জ এই তিনিটা বস্তু আহিব, এই ঘৰটো আহিব, আৰু মাজত এনেকুৱা এডাল প্লাছ চিন, আৰু এইফালে ইউটিউবৰ এটা চিম্বল। তো আমি বেছি একো কৰিব নালাগে, এই প্লাছ চিন থকা চিম্বলটোত ক্লিক কৰিব লাগিব। ক্লিক কৰি ইয়াতে 16.9 ইঞ্চি, 9.16 ইঞ্চি আৰু এনেকৈ 1.1 ইঞ্চি বহুত ধৰণৰ স্ক্ৰীন যিবোৰ আছে স্ক্ৰীনবোৰ ল'ব পাৰে। ছাপ'জ মই লৈ ল'লোঁ 16.9 ইঞ্চি, 16.9 ইঞ্চি এটাত ক্লিক কৰি দিলোঁ। আৰু ক্লিক কৰাৰ পিছত ছাপ'জ এনেকুৱা এখন আপোনাৰ বেকগ্ৰাউণ্ডত এখন ডিছপ্লে এই আহিব, স্ক্ৰীন আহিব, আৰু স্ক্ৰীনখনত থাকিব মিডিয়া, লেয়াৰ, ভইচ এণ্ড অডিঅ'। তো ছাপ'জ আমি এতিয়া মিডিয়াটো লৈ লওঁ। তো মিডিয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বহুত ধৰণৰ তেনেকুৱা ভিডিঅ' আহিব। আৰু ছাপ'জ এতিয়া বেকগ্ৰাউণ্ড এটা ল'ব লাগিলে এনেকুৱা, ছাপ'জ এই ভিডিঅ'টো মই এতিয়া দিছোঁ কেমেৰাত, এইটোত মেক ইন 70টো কপি ল'ব লাগিব। তো কপিটো হৈ লওক। তো ফাইনেলি কপি হৈ গ'ল ভিডিঅ'টো 720 কপি। গোটেই ভিডিঅ'টো কপি কৰি ল'লে। কপি কৰি লোৱাৰ পিছত এতিয়া আমাৰ এই যিটো ৰোটেক্ট হৈ আছে এই বস্তুটো আমি এতিয়া চিধা কৰিব লাগিব। তো চিধা কৰাৰ বাবে তো ৰোটেক্ট কৰিবলগীয়া হ'লে এই ভিডিঅ'টোত ক্লিক কৰক, আৰু ক্লিক কৰাৰ পিছত ইয়াতে পাব আপোনালোকে এই ৰোটেক্সৰ অপশ্যনটো, ইয়াতে ক্লিক কৰক। দেখুৱা যেনেকুৱা তো এনেকুৱা আহি গ'ল, ৰোটেকশ্যন হৈ গ'ল। ইয়াৰ পিছত আমি ভিনেগানৰ কাম কৰিব লাগিব। তো ভিনেগানৰ কাৰণে ছাপ'জ ক্লিপটো ক্লিক কৰক, এই ভিগিনেণ্ট ইয়াতে ক্লিক কৰক। ছাপ'জ ভিডিঅ'টো এনেকুৱা হৈ যাব। ছাপ'জ এতিয়া অফ কৰি থৈ দিয়ক। নেক্সট হ'ল যে ভলিউমৰ কাৰণে এতিয়া হাই ভলিউমৰ কাৰণে যিমান পাৰে 200 আছে, মিনিমাম ভলিউম লাগে প্ৰায় 150 এনেকুৱা লাগে। তো এইখিনি লৈ ল'ব আপোনালোকে। তো ছাপ'জ এইখিনি ভলিউম চিষ্টেমটো ঠিক কৰি ল'ব আপোনালোকে। এইবাৰ দেখুৱাই আছোঁ ভিডিঅ'টো যিটো স্পীড লিমিট, সেই স্পীড লিমিটটো কেনেকুৱা কৰিব। স্পীড লিমিটৰ কাৰণে আছে 0.5x, 1x, 1.5x, আৰু হাই স্পীড হ'ল 8x, আৰু ল' স্পীড হ'ল 1x, মানে শ্ল' মোশ্যন ভিডিঅ' যিবোৰ থাকে। তো মিউট অডিঅ'টো কৰিলে আপোনাৰ যিটো বাহিৰৰ ভলিউম আছে, সেইটো বেকগ্ৰাউণ্ডৰ যিটো ভলিউম আছে সেইটো টোটেলি অফ হৈ থাকিব। এইবাৰ আহিল ভইচ মেকিঙৰ কাৰণে আপোনালোকে এই ভইচত ক্লিক কৰিব। ভইচত ক্লিক কৰাৰ পিছত ছাপ'জ ষ্টাৰ্ট কৰাৰ লগে লগে ইয়াতে যিটো ভইচ আছে সেই ভইচটো অফ কৰি আপোনাৰ মেইন ভইচটো দিব পাৰিব। তো এনেকৈ আপোনালোকে কৰিব পাৰিব। নেক্সট কনভাৰ্চন এইবাৰ হ'ল যে ভিডিঅ'টোৰ অডিঅ'টো হৈছে মেইন, কাৰণ ভিডিঅ' এটা চোৱাৰ লগে লগে যদি অডিঅ' এটা নাপায় তেতিয়াহ'লে সেই ভিডিঅ'টো চাই অলপ ইণ্টাৰেষ্ট নাই। তো অডিঅ'ৰ কাৰণে আপোনালোকে অডিঅ'ত ক্লিক কৰক। অডিঅ'ত ক্লিক কৰাৰ পিছত মিউজিক ৰেষ্ট্ৰিন, ইয়াতে মই 3টা ডাউনলোড কৰি লৈছোঁ, সেইবোৰ আপোনালোকে ক্লিক কৰি আনিব পাৰিব। আনিবৰ কাৰণে আপোনাৰ বেছি নহয়, এই ঘৰটোৰ চিম্বলটো আছে ইয়াতে ক্লিক কৰিব। বৰ্তমান মই নেটৱৰ্ক অফ কৰি থৈ দিছোঁ। তাৰপাছত ঘৰটোত চিম্বলত ক্লিক কৰিব, তাতে গোটেইখিনি কিনিব পাৰি, আৰু সম্পূৰ্ণ কিছুমান বিনামূল্য থাকে, কিছুমান প্ৰিমিয়াম থাকে, প্ৰিমিয়ামবোৰ কিনি ল'ব পাৰি। এইবাৰ হ'ল যে ভিডিঅ'টো ক্লিক কৰি মাজে মাজে কাট কৰাৰ কাৰণে ছাপ'জ এই ভিডিঅ'টো মই ইয়াতে ধৰিলোঁ, ইয়াত কাট কৰি দিলোঁ, আৰু এইটো বঢ়াব লাগিলে এনেকৈ ছাপ'জ এনেকৈ যাই থাকিব লাগিব। তো এনেকৈ এটা ভিডিঅ'। আৰু নেক্সট হ'ল যে যিবিলাক টেক্সট থাকে, টেক্সটবোৰ ইয়াতে আপোনালোকে লিখিব পাৰিব, যি লিখে আপোনালোকৰ কথা। তো লেয়াৰত আপোনালোকে ইফেক্টছবিলাক লৈ আহিব পাৰিব। হেণ্ড ৰাইটিং, আপোনালোকৰ ৰাইটিঙেদি কিবা যদি বুজাব খোজে সেইখিনি বুজাব পাৰিব। মিডিয়া হ'লে মানে ইয়াৰ ওপৰেৰে আৰু ডাবল স্ক্ৰীন কৰিব পাৰি। ইয়াৰ প্ৰচেছ মই পিছত আপোনালোকক দেখুৱাম। আজি মই চিম্পল প্ৰচেছত আপোনালোকক এটা ভিডিঅ' কেনেকৈ এডিট কৰে। তো ভিডিঅ' এটা কেনেকৈ এডিট কৰে সেইখিনি আপোনালোকক আজি বহুত চিম্পুল প্ৰচেছত বুজাই দিলোঁ। নেক্সট টাইম মই পাৰিলে আকৌ ভিতৰত খুচুৰি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তো আজিলৈকে ভিডিঅ'টো মাত্ৰ মই কম
সময়ৰ কাৰণে আপোনালোকক বহুতে কৈ আছিল যে ভিডিঅ' ভাই কেনেকৈ বনায় তো ভিডিঅ' চিম্পল প্ৰচেছত দেখুৱালোঁ নেক্সট টাইমৰ পৰা অলপমান হেভি প্ৰচেছত দেখুৱাম কেনেকৈ কি কৰিব পাৰি কাৰণ আজিকালি বিভিন্ন কোৱালিটিৰ ভিডিঅ' বনোৱা হৈছে যেনেকৈ এই যে সেইবিলাক আপোনালোকৰ থাকে যে গাছৰ পৰা পাত ধৰি বিভিন্ন ধৰণৰ যে পানী নৈ আকাশখন অট'মেটিকলি মেঘবোৰ যাই থাকে সেইবোৰ ভিডিঅ' কেনেকৈ বনায় এই সকলোবোৰ দেখুৱাম নেক্সট ভিডিঅ'ত আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আপোনালোকৰ অলপ মৰমে মোক দিব অলপ বেছি শক্তি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ নতুন নতুন কিছুমান ব্লগ ভিডিঅ' অতি শীঘ্ৰে আহি আছে BC ক্ৰিয়েশ্যন আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ নমস্কাৰ জয় আই অসম